গাইজ মোৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ মিছন কম্পালচৰি। চ' আজি মানে ইমানে দুখৰ বিষয় আমাৰ মানে চ' কি হৈ গ'ল। চ' একদম ধুমুহা আহি বৰষুণ আহি চপা একদম অমিতা গছ পৰি গ'ল। মানে গা পা ধুই ধুনীয়াকৈ বহি আছিলোঁ, একদম কেনেকৈ ভাজিলে নহয়, ইমানে ভয় খাই গ'লোঁ মই। আজি চক কিমান নষ্ট হৈ যাব আমাৰ, বাপৰে জৰাও চপা একেবাৰে কি হ'ব বাৰু। ৰ'দৰ পৰা আকৌ বৰষুণ আজি ধুমুহাও আহি একদম চপা হৈ গ'ল চক বাৰু। যিয়ে যি নহওক ছাতিটো মেলি লৈছোঁ আৰু তাৰপিছত দা এখন লৈ লৈছোঁ আৰু দাম বস্তা লৈ আহিছোঁ। এয়া চক কি অৱস্থা, ৰাস্তাতে পৰি থৈলং হৈ গ'ল। যিহেতু ৰাস্তাতে অমিতা গছ পৰি গ'লে এইটো কাৰণে সোনকালে তুলি লৈছোঁ, মানে মানুহবিলাক অহা যোৱা কৰিবলৈ দিগদাৰ হৈ যাব। মোক এতিয়া সোনকালে গুচা বুলি ক'ব বুলি সোনকালে মই গুচাই লৈছোঁ আৰু। যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া কিছুমানে আহি মোক কৈছে সোনকালে গুচা, দিগদাৰ হৈছে আমাৰ বুলি ক'লেই। চক এতিয়া এইটো বনাব লাগিব মই আৰু অলৰেডি ধুনীয়াকৈ ইয়াত বস্তাত ভৰাই মেলি থৈছোঁ, কি কৰিম নাজানো আৰু। অমিতাবিলাক চক বহুত নষ্ট হৈ গ'ল। আধা বস্তা তো কেনেকৈ বনাম এয়া বাঁহ লৈ লৈছোঁ আৰু বাঁহ আৰু এনেকুৱা চলাবিলাক আছিলে এইবিলাক লৈ লওঁ আৰু ধুনীয়াকৈ। একেঠো নাই, কামলৈ গ'ল, এয়া নিজে কৰিব লাগিব আৰু উপায় নাই। এইবিলাক উলিয়াই ল'ম আৰু। Belau pembilan murungai no. Mawa no belau pembilan. চাইছোঁ আৰু চেষ্টা কৰিছোঁ আৰু যিহেতু এতিয়া ছাগলী সোমাব, বাকী গৰু সোমাব, বাৰিষাৰ ছিজন একেবাৰে মানে জৰা থাকিয়ে ইমান নষ্ট কৰিছে, নষ্ট কৰে ৰে। নষ্ট হৈ যাব মানে। এইটো কাৰণে আৰু নিজে বনাবলৈ চেষ্টা কৰিছোঁ আৰু।
যিহেতু মই কামত লাগি আছিলোঁ, এইটো কাৰণে বেটীয়ে ৰাতিপুৱা আছিলে আৰু এই সময়টো বেটাই মোৰ লগতে আছিলে। বেটীয়ে নুশুতাকে আছিলে, সুতি আহিলে। তাৰপিছত তাকে মই কেমেৰাটো ধৰিব দিলোঁ আৰু যিহেতু মই দৌৰি দৌৰি কামখিনি কৰিব নোৱাৰোঁ, এইটো কাৰণে বেটীয়ে মানে পিছফালৰ পৰাই দেখুৱালে আপোনালোকক। এয়া অলৰেডি অকণমান ধুনীয়াকৈ বনাই দিলোঁ আৰু যেনে তেনে কৰিলোঁ আৰু এনেকৈ বনাই থৈ দিলোঁ আৰু উপায় নাই। একেটো নাই মানে বনাই দিবলৈ মানে এয়া অকণমান বেঙেনা তাৰ মানে অকণমান ফুল চুলো আছে, এইটো কাৰণে বেয়া হৈ যাব। ছাগলী গৰু মানে চবপা নষ্ট কৰি দিয়ে আৰু এইফালে মানে ফুল এগছো মানে ভাল হোৱা নাই আৰু গৰু ছাগলী চফা বাৰিষাৰ বতৰ আৰু মেলি থৈ দিয়ে যে, এইটো কাৰণে যেনে তেনে বনাই দিলোঁগৈ আৰু এজোপাই আছে আৰু কি হ'ব নাজানো, ইও পৰিবই নেকি। এইফালে এগছ আছিলে, এইটো চপা মানে এগছে আছে আৰু কি হ'ব নাজানো আৰু যি পাৰিলে অকণমান দেখুৱালোঁ আৰু ধুমুহাই বৰ নষ্ট কৰি দিলে আমাৰ। আজিলৈ বাই বাই।